আজি আমি গাহৰি পালকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। গাহৰিৰ ফাৰ্ম এখন কিদৰে প্ৰস্তুত কৰিব লাগে, গঁৰাল কিদৰে প্ৰস্তুত কৰিব লাগে, এই সম্পৰ্কত পশু চিকিৎসা বিষয়া ডাক্তৰ ৰামচৰণ নাথৰ পৰামৰ্শ আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। আমাৰ নতুনকৈ যিসকলে গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিব খোজে তেওঁলোকে গাহৰি ফাৰ্মখন আৰম্ভ কৰাৰ আগতে কেইটামান কথাৰ গুৰুত্ব দিয়া দৰকাৰ, নহ'লে আমি লাভৱান হয়তো নহ'বও পাৰোঁ। প্ৰথমতে গাহৰি ফাৰ্মখন স্থাপন কৰোঁতে সদায় এটা ৰ'দ ঘাই অঞ্চল স্থানটো নিৰ্বাচন কৰোঁতে আমি চাব লাগিব, ৰ'দ ঘাই অঞ্চল হ'ব লাগে। আৰু এতিয়া সুপ্ৰিম কোৰ্টৰ নতুন নীতি নিৰ্দেশনা মতে জনবসতিৰ পৰা 500 মিটাৰ দূৰত্বত ফাৰ্মখন হ'ব লাগে। গঁৰালটো বনাওঁতেও চাব লাগিব যাতে আমি যিখিনি ডাঙৰ বাঢ়নীয়া পোৱালি সেইখিনিৰ কাৰণে প্ৰতিটোকে 20ৰ পৰা 25 বৰ্গফুট ঠাই দিব লাগে একোটা গাহৰি পোৱালিক। আৰু যিটো মতা গাহৰি আমি প্ৰজননৰ কাৰণে ৰাখিম সেইটো 70ৰ পৰা 80 বৰ্গফুট এৰিয়া দিব লাগে। আৰু সমান পৰিমাণৰ আমি সিহঁতক চৰিবৰ কাৰণে বাহিৰত এক্সাৰচাইজৰ কাৰণে চৰিবৰ কাৰণে ৰান এৰিয়া বুলি কয় সেইখিনি আমি ৰাখিব লাগিব সমান পৰিমাণৰ 70-80 বৰ্গফুট মতাটোৰ কাৰণে। আৰু মাইকীজনীৰ কাৰণে যিখিনি গৰ্ভৱতী যিটো থাকে গৰ্ভৱতী মাইকী গাহৰি পোৱালি দিওঁ হৈছে, তেতিয়া আমি যেতিয়া ফাৰ্মিং পেনলৈ নিম, যিটো পোৱালি জন্ম দিব সেইটো নিওঁতে সেইটো চাব লাগিব, সেইটো অন্ততঃ 80ৰ পৰা 90 বৰ্গফুট হ'ব লাগে, সেইটো এৰিয়াটো অলপ বেছি হ'ব লাগে। আৰু ফাৰ্মিং পেনটোত আমি এটা ক্ৰিপ বক্স বুলি বক্স এটা ৰাখিব লাগে, যিটোত আমি পোৱালি দিয়াৰ লগে লগে পোৱালিবিলাক চাফ চিকুণ কৰি আমি সেই ক্ৰিপ বক্সটোত দিব লাগে, যাতে আমি সময়ে সময়ে মাকক পিয়াব পাৰোঁ আৰু সময়ে সময়ে তাতে ৰাখিব পাৰোঁ, নহ'লে মাকৰ চেপা খাই পেলাই বহুতখিনি পোৱালি মৰি যায়। আৰু ক্ৰিপ বক্সটোৰ লগতে ফাৰ্মিং পেনটোত এটা আমি এনেকুৱা ব্যৱস্থা কৰিব লাগে, এইটো আমি পোৱালিবিলাক যাতে নমৰে, আমি ৱালৰ পৰা 9 ইঞ্চি আৰু ফ্ল'ৰৰ পৰা 9 ইঞ্চি ইমান দূৰত্বত এটা লোহাৰ বাৰ নাইবা বাঁহৰে এটা ডাঙৰ এটুকুৰা বাঁহ আমি লগাই ফিটিং কৰি দিব লাগে, যাতে পোৱালিয়ে পি থকা সময়ত মাকে গাত বাগৰি পোৱালিবিলাক মাৰিব নোৱাৰে।